যোৱা মাঘ বিহুৰ উৰুকাৰ দিনাই এই ভিডিঅ'টো কৰা আছিলে, কিন্তু দিবহে পৰা নাছিলোঁ আপোনালোকক ৰাইজসকল। কিছুমান গাহৰিয়ে যে পোৱালি নতুনকৈ জন্ম দিয়াৰ পিছত যে পোৱালিবিলাক কামুৰি মাৰি পেলায়, পোৱালিখিনি নষ্ট নহ'বৰ কাৰণে আপোনালোকে কি কি ব্যৱস্থা হাতত ল'ব লাগিব। আৰু এই গাহৰিজনী দেখিছে, মোৰ গাহৰিজনীও সেই একেই প্ৰব্লেম। মই এনেকৈ গাহৰিজনীৰ ওচৰত জুপুকা লাগি বহি লৈছোঁ, বিশেষকৈ ঠাণ্ডাৰ দিনত কেনেকৈ কি কি কৰিব চাই লওক ভিডিঅ'টো একেবাৰে শেষলৈকে। বজাৰ কৰাই নাই, আহি পাইছোহিহে। বোলে বেগেতে আহক, আপোনাৰ বোলে গিফ্ট আহি ধুমাধুম ওলাইছে বোলে। এই বজাৰ নকৰিলোৱেই, কাইলৈ উৰুকা, কাইলৈ অলপ ছেটিংটো কৰাই দিব লাগিব নহয় জানো। তাই মানে কি পোৱালি কামোৰে, সেইটোৱে ভয় লাগে। এই প্ৰথমে পোৱালিখিনি ওলোৱাৰ পিছত মই পাচিটো দেখাই দিছোঁ। এয়া পাচি দেখা পাইছে, এইটো এটা আছে দেই পাচি। এই পাচিত মই ঢাকি পেলাই মই খুব ধুনীয়াকৈ সিহঁতক মই থ'লোঁ। এতিয়া প্ৰায় 1 ঘণ্টামান হৈ গ'ল সিহঁতক তাত থোৱা। আৰু আজি ঠাণ্ডাটো বহুত বেছি, আৰু চাৰিওফালে মই এয়া ত্ৰিপাল মই দি দিছোঁ ধুনীয়াকৈ। ত্ৰিপাল একদম কোনো ফালৰ পৰা মানে হাৱা নোসোমায়। তাৰপিছতে এতিয়া মেইন প্ৰব্লেমটো হৈছে তাই পোৱালি কামোৰে প্ৰথম। অলপ ছেটিংটো হোৱাৰ পিছত একো নহয়। সেইকাৰণে মই ওচৰতে বহি লৈছোঁ, বহি লৈ এই যে আগঠেংকেইটা দেখা পাইছে, এই আগঠেংকেইটাৰ পৰা মই সিফালে পোৱালিক যাব দিয়া নাই। এই গাখীৰটো ইয়াৰ পৰাহে আৰম্ভ হৈছে, ইয়াৰ পৰা এইফালে আছে গাখীৰখিনি। সেইকাৰণে মই সিহঁতক এইফালে মই ৰাখিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকেও যদি যিসকলে ভিডিঅ'টো চাই আছে, তেওঁলোকৰ যদি ফাৰ্ম আছে, নতুনকৈ গাহৰি দিয়া সকলক কৈ আছোঁ দেই, যিসকলৰ অভিজ্ঞতা নাই, এনেকৈ কৰিব। অকণমান কষ্ট কৰিব, কষ্টটো নকৰিলে একো নহ'ব, কষ্ট কৰিলেহে কিবা এটা ফল পোৱা যায়। সেইকাৰণে বাৰু, ৰাতিও হৈ আছে প্ৰায় এতিয়া 8টামান বাজিল নেকি। মই 8টাই বাজিল নে 9টাই বাজিল নাজানো, টাইমে চোৱা নাই। খা গাখীৰ খা, ইফালে নাযাবি। বাৰু, সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। গাখীৰ খা দেই। আৰু বিহু বুলি বেলেগ গিফ্ট নাই, এয়াই আৰু। এয়া চাওক, আকৌ এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ। বৰ্তমান তাই সিফালে শুই আছে বাৰু। এই মুখখন দেখা পাইছে, সিফালে খাচী এটা আছে। দেখা পাইছে, গৈছিলে বা, ভাগ্য ভাল। কৃষ্ণ। বাৰু দিয়ক ৰাইজসকল, দেখালোঁ আৰু দেই আপোনালোকক। আৰু এতিয়া বৰ্তমান মই মোবাইল ধৰি থাকিবলৈ বিশেষকৈ অলপ দিগদাৰ হৈ আছে। পটককৈ পোৱালি এটা সিফালে গুচি গৈছিলে, দেখিছেনে? এতিয়াই গৈছিলে। বাৰু দিয়ক।